Hello viewers, you all once again welcome back to my YouTube channel Learning World. Viewers, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ স্পেচিয়েলি যদি আপুনি চৰকাৰী বিভাগৰ কৰ্মচাৰী হয় তেন্তে আপোনাৰ বাবে আজিৰ এই খবৰসমূহ অতিকৈ গুৰুত্বপূৰ্ণ। ৰাজ্যৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰে চলিছে গৰিষ্ঠ সংখ্যক মাধ্যমিক বিদ্যালয় কাৰণ অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ 30 দফীয়া দাবী চনদৰ ওপৰতে আলোচনা কৰা হয় য'ত প্ৰকাশ কৰা হৈছে যে বেছিভাগ মাধ্যমিক বিদ্যালয়তে কিন্তু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰে স্কুলখন চলি আছে অৰ্থাৎ তাত প্ৰধান শিক্ষকৰ এতিয়ালৈকে নিযুক্তি দিয়া হোৱা নাই আৰু এই নিযুক্তি দিবলৈ ইতিমধ্যে দাবী উত্থাপন কৰিছে। নেক্সট, মাধ্যমিকৰ অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকেও পাব বদলিৰ সুবিধা। হয় ফ্ৰেণ্ডছ, যদি মাধ্যমিক বিভাগত যদি এডিশ্যনেল এছিষ্টেণ্ট টিচাৰ আছে তেতিয়াহ'লে তেখেতসকলেও কিন্তু যি বদলীকৰণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব আৰু যি মিউচুৱেল ট্ৰান্সফাৰৰ কাম ইতিমধ্যে আপোনালোকে জানে যে কেইবাবছৰৰ পৰা চলি আছে, সেই মিউচুৱেল ট্ৰান্সফাৰত কিন্তু সিহঁতেও পাৰস্পৰিক বদলিৰ বাবে আবেদন কৰিব পাৰে বুলি এক বিভাগীয় নটিফিকেশ্যন যোগে জানিবলৈ দিছে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই এক টুইট যোগে জানিবলৈ দিছে, তাত উল্লেখ কৰিছে দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন 5 ছেপ্টেম্বৰত পালিত হোৱা শিক্ষক দিৱস এইবাৰ অসম চৰকাৰে বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগে যৌথভাৱে তেজপুৰ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছে। এই উপলক্ষে যোৱা নিশা দুয়োটা বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে আলোচনা কৰি পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে মনোনীত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নাম অহা 3 ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব। ইয়াৰ লগতে এই বছৰ ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যয়ন পৰিষদ NAAC অৰ্থাৎ নাকৰ দ্বাৰা A+ আৰু A গ্ৰেড লাভ কৰা মহাবিদ্যালয় কেইখনক আৰু গৱেষণাৰ জৰিয়তে পৰা শিক্ষকক সম্বৰ্ধনা জনোৱা হ'ব। নিশ্চয়কৈ এইটো এটা বহুত ভাল খবৰ। শিক্ষক দিৱসৰ দিনা ৰাজ্যিক কৃতি শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হ'ব। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আপোনালোকে জানে যে ক'ভিডৰ পিছৰ পৰা কিন্তু আমাৰ ৰাজ্যৰ যি শিক্ষাবৰ্ষ আছে সেইটো এপ্ৰিলৰ পৰা মাৰ্চলৈকে কনভাৰ্ট হৈছে আৰু এইটো এতিয়া আকৌ জানুৱাৰীৰ পৰা নতুন শৈক্ষিক বৰ্ষ আৰম্ভ হ'ব বুলি এক বাতৰি কাকত যোগে কিন্তু প্ৰকাশ পাইছে। ডিচেম্বৰতে দিব পাঠ্যপুথি, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে মাত্ৰ 600 টকাতে দুযোৰ ইউনিফৰ্ম। হয়, ইউনিফৰ্মৰ যি টেণ্ডাৰ প্ৰচেছ ইতিমধ্যে আৰম্ভ হৈ গ'ল আৰু নতুন পাঠ্যপুথি দিব আৰু এই যি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি আমি বাতৰি কাকতত লাভ কৰিছোঁ সেই ইনফৰমেশ্যনটো আপোনালোকক জনাই আছোঁ যে জানুৱাৰীৰ পৰা নতুন শৈক্ষিক বৰ্ষ অৰ্থাৎ জানুৱাৰী টু ডিচেম্বৰ আগতে যেনেকুৱা ধৰণৰ জানুৱাৰী টু ডিচেম্বৰ আছিলে সেইটো আকৌ পুনৰ প্ৰত্যাৱৰ্তন কৰা হ'ব। এনেকুৱা আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে, যিহেতু নেক্সট সমাগত দুৰ্গা পূজা আৰু এই দুৰ্গা পূজাৰ পূৰ্বেই ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰিব দৰমহা, কিন্তু পিছে কেনেকৈ কি দৰমহা লাভ কৰিব আৰু এক সবিশেষ চাওঁ আহক। ফ্ৰেণ্ডছ, এই নটিফিকেশ্যনটো নিশ্চয় আপোনালোকে আমাৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আৰু ইয়াতে উল্লেখ কৰিছে কনচিডাৰিং দ্য এনচুইং দুৰ্গা পূজা ফেষ্টিভেল ইন দ্য মান্থ অফ September 2025, দ্য ডেপুটি ইন্সপেক্টৰ অফ স্কুল শ্ৰীভূমি এণ্ড অল ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছ আণ্ডাৰ দিছ ডিষ্ট্ৰিক্ট are hereby directed to prepare and release the monthly salary for the month of August 2025 before issuing last pay certificate LPC in respect of those teachers have recently transferred by a way of rationalization by District Elementary Education Officer Sribhumi order number this by obtaining duty certificate from concerned headmaster head teachers of the school in which may have transferred and performed their duties. হয় ফ্ৰেণ্ডছ, যিহেতু ইতিমধ্যে সিহঁতৰ ৰেচনেলাইজেশ্যনৰ ফলত ট্ৰান্সফাৰ হৈ গ'ল, গতিকে LPC-লৈ অপেক্ষা কৰি নাথাকি সিহঁতৰ যি চেলাৰী আছে চেলাৰীটো বিল বনাবলৈ দিছে আৰু চেলাৰী ক্লিয়াৰ কৰিবলৈ দিছে। ফ্ৰেণ্ডছ, আমাৰ হাতত আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে, যিটো হৈছে দুৰ্গা পূজাৰ 3 সপ্তাহৰ পূৰ্বে বানচ লাভ কৰিব চাহ শ্ৰমিকে, অৰ্থাৎ ৰাজ্যৰ যিসমূহ চাহ শ্ৰমিক আছে চাহ শ্ৰমিকবিলাকে দুৰ্গা পূজাৰ 3 সপ্তাহৰ পূৰ্বে অৰ্থাৎ যদি অক্টোবৰৰ 1 তাৰিখ দুৰ্গা পূজা হয় তেনেহ'লে তাৰ 3 সপ্তাহ অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগতেই কিন্তু সিহঁতে দৰমহা লাভ কৰিব। ফ্ৰেণ্ডছ, এইকেইটা আছিল আজিৰ আমাৰ সৰু সুৰা কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বিভিন্ন চৰকাৰী কৰ্মচাৰীৰ বাবে। যদি এনেকুৱা ধৰণৰ আপডেটসমূহ আপোনাক আগলৈকে লাগে তেনেহ'লে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, লগতে ৰাইট ছাইডৰ বেল আইকনটো প্ৰেছ কৰক যাতে আপুনি আমাৰ এটা আপডেটো মিছ নকৰে। ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং, বাই বাই।